Hey guys, good morning. আৰু এটা গুড মৰ্নিং হৈ থকা মই কৈছোঁ মানে বহুত দিন মূৰত আছোঁ লং ভিডিঅ' এটা বনবাক গেলি মানে জানাই তো কি চলি আছে অসমত এতিয়া পৰিস্থিতি চব বানপানী চাৰিওফালে বানপানী এক ঠাইৰ পৰা আহিলোঁ ভৰি ভিজি আছে দেখা পাইছোঁ কিজানি কিন্তু এতিয়া আমি যাই আছোঁ ক'ত যাই আছোঁ হাতলাত তেনি যাই আছোঁ ঘৰত তেনি মানে পানী কাষ পা হৈছে দেই এইগিলা ভৰ্তি হৈছে গাইছ দেখছি না য'ত আছোঁ তাতো ভৰ্তি হৈছে এই বাক্তাতে মাথাৰি তাতে এতিয়া কথাটো হ'ল কি এতিয়া হাতলাত তেনি যাই আছোঁ এফালে পানীৰ পৰিস্থিতি চাওঁ একবাৰ কেনাই আমি হাতলাত গেলি যাই থাকোঁ দেচোন আজিকালি যি চব কৰি আহিব পানী চব চাবা গৈছে ঘৰত গাইছ পানী উঠি গৈছে সিহঁতে তুমি যি কাপোৰ বিল্ডিং লাগিলে যি চব কৰি পেলাই আহিব বেছি মোবাইল হাতত ল'ব আৰু ফটো উঠিব গাইছ গরু ছাগলকেইটাৰ উপায় নাই আৰু কি কৰিব কচোন গরু ছাগলকেইটা গেলি বেয়া লাগে গাইছ বেলেগ নহয় গরু ছাগলে দেখা পালে ইচ্ছা নাযায় না আৰু চাওঁচোন পুৱাই যাব এতিয়া পানী গাইছ পথাৰত খাবাৰ ঘাঁহ নোহোৱা হৈছে আৱাজ চাওঁচোন গাড়ীৰ আৱাজ চাওঁ দলংখনত নৰখিলোঁ মানে তাৰমানে ৰখা নাই কি এটা কাৰণটো আগে এই গাইছে চাইছোঁ পল্লে মুঠিয়া গৈছে মুঠিয়া জাগা ইয়াৰ পৰা মুঠলি নহয় তাৰ হাই উঠিয়া এগলে উঠিয়া বা এই দুখুর দিনত যা এই দলংখন আহিব পাছত পানীখিনি দেখা একবাৰ মুৰবি মোবাইল মোবাইল তলত নথয় ফালতু কৰা তই মানে পানী বেছি নাই দে আৰু কমছি কমলি ভাল লাগে দে গাইছ যি আলেনি হয় ঘণ্টা পানী পাৰলি নাই দে গাইছ হাতলাত আছোঁ গাইছ হাতলাত দলঙত এই নতুন দলংখন ইয়াতে পানী নাই দে ভালে হৈছে যো ভাল লাগিল কিন্তু গাইছ এটা বেয়া লগা খবৰ আমাৰ সেইফালে যে বাঢ়ি আছে কি কৰিম এতিয়া আমাৰ সেইফালে বাঢ়ি থাকিলি যৌ একো নাই যৌ এইগিলা বেয়া লাগে এইগিলা পানী চানী এই গাইছ হাতলাৰ পানী চাইলে আমাৰ পানী চাওঁ কেনেকৈ বাঢ়ি বাঢ়ি আহি আছোঁ আচ্ছা সেইফালে আমাৰ ঘৰে ঘণ্টা এফালৰ পৰা পানী গিলা যাই আছে গোটাই একদম ডুবি যায় নেকি এইবাৰ ভয়ানক পৰিস্থিতি লৈছে দুখৰ গাইছ কি কৰিব গাইছ দুৰ্গা পূজা চাবা আৰু বানপানী চাবা একে হৈছে এই হাতলাৰ পৰা এতিয়া মানে নৱ মানে ক'ৰবাত সোমেলা সেইকাৰণে এলত আহিব লগা হ'ল এলত আহিলে তাৰপৰা নবা আৰু আহিম বুলি কৈছিল মই আমাৰ খুৰে হাতৰা পাই লগ পালোঁ মানে এলত মই গুচি আহিলোঁ পানীখিনি আমাৰ এফালে দেখা পাত গেলি দেখছি ধাৰ কিন্তু বেয়া কৰিছে এফালৰ পৰা পানীগিলা এনেকুৱা সোমাই আছে গাইছ কি হ'ব ভয়ানক পৰিস্থিতি গাইছ উপায় নাই আৰু কি কৰিম খোৱাই যাব পানীও পানী প্ৰাণ এই গাইছ দেখছেনে পানীটো কেনেকৈ তাৰমানে আমাৰ এফালৰ পৰা এই ৰাস্তাৰ ফালৰ পৰা এনেকৈ যাই আছে এফালে বা সেইটো চাইডে আমাৰ ঘৰ মেপকা থকা এফালে আমাৰ ঘৰ নহয় দেই গাইছ আমাৰ এইটো চাইডে ঘৰ পানী থকা এইগিলা পৰিস্থিতি বয়াই নেকি ঘৰতেনি যাব গাইছোঁ আমাৰ ইয়াতে ঘূৰি বানপানী চাৱা আৰু দুৰ্গা পূজা চাৱা একোৱে কথা হয় না নহয় কৈছোঁ কথাটো এতিয়া কি দেখি খালি গাইছ এটা বস্তু নাই পূজাৰ ফল তাহান নাই কিন্তু মই দেখা নাপালোঁ হয় দেই অসমৰ জাতীয় উৎসৱ বনাইছে বানপানী ঘণ্টা যৌ ক'ত মাগুৰ দেখছে দিন দিপেত তই মাগুৰ চাবা আছে সি আমাৰতো পানী নোহোৱা নাই দেই ৰাস্তাটোৰ কাষত গোটেই সেইফালেদিতো যাবই নোৱাৰি গৈছে সেইফালেদি দেখা নাপাই দিছোঁ কেমেৰা ইমান কোৱালিটি ভাল নহয় এইফালেদি মন্দিৰৰ কাষেদি খোজকাঢ়ি কাঢ়ি আহি আছোঁ গাইছ গোটাই ৰাস্তা বোকা এইগিলা এই গাইছ ফুৰি আহিলোঁ দে কি কৰিবি আৰু উপায় নাই পানী হৈছে কিন্তু ঘৰ আহি পালোঁ গাইছ মই আৰু ঘৰৰ অৱস্থা দেখছি এইগিলা কাপোৰ চাপোৰ এনেকৈ মেলি আছে গাইছ মানে এই বানপানীত টাইম মিস্ত্ৰী নাই প্ৰব্লেম বহুতে গাইছ এই এনেকৈ আছোঁ আৰু ঘৰটোত থাকিব লাগে দেখছি এইটো গৰুগিলা কেনেকৈ কি কৰি আছে তাতে মানুহ আলেনি আৰু নদীৰ কাষত থকা মানুহগিলাতো বেছি আলে না আমাৰ এইগিলাত আমাৰ ইয়াতে আহিপাক গ'লে বহুত টাইম লাগব মানে বেছি টাইমো নালাগে কিন্তু টাইম এই ক'ব নোৱাৰা গাইছ আপিৰ মহিমা আৰু বানপানী মহিমা ঘণ্টা ধৰিব নোৱাৰা ধৰক আহি যাব ধৰক গুচি যাব
সেই আৰু তো গাইছ মই তাৰ পৰা আহি পাইছোঁ। তো আজি ভিডিঅ'টো এনেকৈ দিলোঁ, যদি চাই ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইবটো কৰি থবা, ঘণ্টামান টিপিবলৈ একেবাৰে নাপাহৰিবি। আৰু যদি কোনোবা নতুনকৈ চাই আছে ছাবস্ক্ৰাইব কৰি থবি, আৰু ভিডিঅ' আহি থাকিব গাইছ, আৰু মিনি ব্লগগিলা চাবি গাইছ। গাইছ দে বহুত দিনৰ ভিডিঅ' এটা দিলোঁ, মানে চবেই বনাই আছোঁ আৰু বানপানী বিয়াত ভিডিঅ', যিহেতু মই ভিডিঅ' বনাওঁ সেইকাৰণে অলপমান পানী চানী চাবা গ'লোঁ আৰু দেখালোঁ দে। গাইছ বাই বাই।